নমস্কাৰ, কি খবৰ? ভালনে সকলোৰে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজি মই আমাৰ সম্পূৰ্ণ পাকঘৰখন দেখাম বুলি ভাবিছোঁ আপোনালোকক, আৰু লগতে এটা খুব ধুনীয়া ৰেচিপিও শ্বেয়াৰ কৰিম। আমাৰ পাকঘৰখন কেঁচা বুলি আপোনালোকে আগৰ ভিডিঅ'বিলাকত দেখিছে নিশ্চয়। ইউটিউবত দেখিছোঁ বহুতেই হোম টুৰ ভিডিঅ' বনাই আছে, আৰু ময়ো ভাবিলোঁ ময়ো আমাৰ পাকঘৰখনকে দেখাওঁ আপোনালোক। আমাৰ পাকঘৰখন তেনেই সাধাৰণ আৰু ধুনীয়া নহ'ব পাৰে, কাৰণ যিখন পাকঘৰত খাই মই সৰুৰ পৰা ডাঙৰ হৈছোঁ, সেইখন পাকঘৰ দেখুৱাবলৈ কিহৰ আপত্তি থাকিব পাৰে, নহয়নে? আৰু পাকঘৰখন কেঁচাৰ কাৰণে দেখাবলৈ লাজো লাগে। ভিডিঅ'টো আপলোড কৰাৰ আগত বহুত কিবাকিবি ধাৰণা মনলৈ আহিছিল, আপোনালোকে গম পাইছে চাগে, কাৰণ বেলেগৰ পাকঘৰবিলাক দেখিবলৈ ইমান ধুনীয়া ধুনীয়া, আৰু আমাৰ পাকঘৰখন যিহেতু কেঁচা আৰু তেনেই সাধাৰণ, আপোনালোকে কি বুলি বা ভাবিব। বলক তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোককো অনুৰোধ কৰিছোঁ, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। প্ৰথম সোমাই এইখন আমাৰ জুইশাল হয়, আৰু জুইশালৰ ওপৰত এয়া আমাৰ পাকঘৰৰ কিছুমান প্ৰয়োজনীয় বস্তু ইয়াত ওলমাই থোৱা আছে। আৰু এইফালে আমাৰ মেইন পাকঘৰ, আৰু এইবাৰ আমাৰ মেইন পাকঘৰলৈ যাওঁ বলক। আৰু ইয়াত মায়ে ভাত পানী ৰান্ধে, আৰু এইখন বাঁহৰ চাং হয়, ইয়াৰ ওপৰতো কিছুমান প্ৰয়োজনীয় বস্তুৱেই থোৱা হৈছে। এইফালে মায়ে পানী গৰম কৰি আছে। আমাৰ একেবাৰে চিম্পুল আৰু সাধাৰণ পাকঘৰখন দেখালোঁ আপোনালোকক। বলক তেন্তে এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু আজি মই বনাম আমাৰ ঘৰৰ লোকেল মুৰ্গী মাংসৰ জোল। আৰু আজি মই লোকেল মুৰ্গীৰ মাংস বনাম ৰঙালাও আৰু আলুৰ লগত। আৰু আজি আমাৰ কেঁচা পাকঘৰৰ ভাত খোৱা আলহী আছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে দেখা পাব। Kira. Ada আৰু নহৰু, এয়া শুকান জলকীয়া, জিৰা, এয়া ধনিয়া, এয়া লং, ইলাচি আৰু ডালচেনিখিনি অলপমান ভাজি লৈছোঁ। এয়া আমাৰ কেঁচা পাকঘৰৰ খিৰিকীৰ ফাকে বাহিৰৰ সেউজীয়াবিলাকৰ সৌন্দৰ্য। লং, ইলাচি আৰু ডালচেনি। এয়া মই মাংসখিনি মেৰিনেট কৰি লৈছোঁ, এনেদৰে সানি লৈছোঁ। আমাৰ মাংস বনাওঁতে কিমান মানুহ বহি আছে খামকে। এয়া এই নাম হৈছে অত্ৰই নন্দিনী গগৈ, এই নাম হৈছে অনামিকা গগৈ, এই নাম হৈছে পিঞ্চি গগৈ। এয়া তেল পকিছে, আৰু মই পকা তেলত
এয়া মাংসখিনি 10-15 মিনিট ভজাৰ পিছতে মই ৰঙালাও আৰু আলুখিনি দি দিছোঁ। এনেদৰে 15 মিনিট ভাজিম। মই 15 মিনিট ভজাৰ পিছতেই গৰম পানী দিছোঁ। মচুৰ দালি আৰু এয়া জাতিলাও। এইফালে পাকঘৰত মায়ে এয়া ভাত বনাইছে। এয়া মায়ে ভাতৰ মাৰ কাঢ়িছে। আমাৰ ভাতটো ঘৰৰ মানুহবিলাকে কুকাৰত বনোৱা ভাত খাবলৈ টান পায়, সেইকাৰণে এয়া আমাৰ খানা ৰেডি হৈ গ'ল। মন খা দেই কেনেকুৱা। এয়া আজি আমাৰ কেঁচা পাকঘৰৰ আলহীয়ে খাই আছে। খোৱা দেই আছে দেই। কেনেকুৱা লাগিছে খাই কৈ দিয়া। আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল জনাব, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষতে থকা বেল আইকনটোও দবাই দিব। ধন্যবাদ।